নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 37 আৰু এতিয়ালৈকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বাটনত অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰৰ অংশত আপোনালোকলৈ থকা প্ৰশ্নটো আছিল এটা কম্পিউটাৰৰ এখন কীবৰ্ডত কিমানটা ছুইচ বা কি থাকে, যাৰ শুদ্ধ উত্তৰ আছিল 104টা। আৰু তাৰ শুদ্ধ উত্তৰ দিওঁতাসকল হৈছে মিষ্টাৰ ঢকুৱাখানা, মিলন শইকীয়া, পলাশজ্যোতি কোঁৱৰ, বিজয় সাগৰ আৰু প্ৰহ্লাদ ভুজেল। তেওঁলোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত এনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। তো বন্ধুসকল, ব'লক আজি এই বিশেষ সিদ্ধান্তলৈ আগবাঢ়োঁ। আজি আপোনালোকলৈ থকা প্ৰথমটো সাঁথৰ হৈছে পাত আছে ডাল নাই, কথা আছে মাত নাই, কোৱাচোন সেইটো কি ভাই? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে কিতাপ। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2 লৈ। কোনটো ড্ৰাইভাৰে গাড়ী নচলায় বা চলাব নোৱাৰে? তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে স্ক্ৰু ড্ৰাইভাৰ। বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3 লৈ। সেইটো কি দৈ যিটো নেকি মানুহে নাখায়? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে মংগল দৈ। আৰু বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4 লৈ। জুনুক জুনুক কৰে কিন্তু জুনুকা নহয়, মাছ ধৰি আনে কিন্তু মানুহ নহয়। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰটো দি চাবচোন, নিশ্চয় ভাল লাগিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে জাল। বন্ধুসকল, আগবাঢ়ো অন্তিমটো সাঁথৰ বা 5 নম্বৰ সাঁথৰটোৰ দিশে। সেইটো কি বস্তু যিটো নেকি চুই দিলে জাপ খাই যায় আৰু অলপ সময়ৰ পাছত নিজে নিজে মেল খায়? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে নীলাজীৱন বা নীলাজীৱনৰ পাত। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কি কৰি থাকে? ছাবস্ক্ৰাইব কৰি দিব না, তেতিয়া আমি অকণমান উৎসাহ পাওঁ আপোনালোকক ভিডিঅ' দিবলৈ। তো বন্ধুসকল, আজি আপোনালোক দৰ্শকলৈ থকা সাঁথৰটো হৈছে ঘৰৰ ওপৰতে ঘৰ তাতে পৰি মৰ। এই সাঁথৰটোৰ উত্তৰটো কমেণ্ট কৰি থৈ যাবচোন। মই আগন্তুক ভিডিঅ'ত প্ৰথম শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম উল্লেখ কৰিম আৰু পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই, জয় অসম।